নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ যে পুৰণাৰ পৰা নতুন ভোটাৰ আইডিৰ সৈতে নিজৰ মোবাইল নম্বৰটো কেনেকৈ মোবাইলৰ দ্বাৰা লিংক কৰিব A to Z কৈ যাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে নিজৰ মোবাইলত থকা প্লে ষ্ট'ৰ অ'পেন কৰি ভোটাৰ হেল্পলাইন এপছটো ইনষ্টল কৰি ল'ব। ইয়াৰ পাছত মোবাইলৰ স্ক্ৰীণত ইনষ্টল হৈ থকা ভোটাৰ হেল্পলাইন এপছটো অ'পেন কৰি ল'ব। ইয়াৰ পাছত এনেকৈ ইণ্টাৰফেচ অ'পেন হোৱাৰ পাছত তলত থকা পাৰ্চনেল ভল লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ ইণ্টাৰফেচ অ'পেন হোৱাৰ পাছত লগইন অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছত নেশ্যনেল ভোটাৰ চাৰ্ভিচ পৰ্টেলত লগইন আইডি হিচাপে ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰটো এণ্টাৰ কৰিব। ইয়াৰ পাছত চেণ্ড OTPত ক্লিক কৰিব। এতিয়া ইয়াত OTPটো এণ্টাৰ কৰিব। ইয়াৰ পাছত পাছৱৰ্ডটো এণ্টাৰ কৰি লগইন নাও অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছতে এনেকৈ পাৰ্চনেল ভল পেজ অ'পেন হোৱাৰ পাছত তলত থকা কাৰেক্ট ইয়ৰ ডিটেইলছ এই লিংকত ক্লিক কৰিব। এতিয়া লেটছ ষ্টাৰ্ট অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছত এনেকৈ টিক মাৰ্ক দিবলৈ অপশ্যন আহিব। আপোনালোকৰ ভোটাৰ আইডি নম্বৰটো এণ্টাৰ কৰিবলৈ য়েছ আই হেভ ভোটাৰ আইডি নম্বৰ। আপোনালোকে এই টিক মাৰ্ক বক্সত টিক মাৰ্ক দি নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছত ভোটাৰ আইডি নম্বৰটো ভৰাবলৈ পেজ অ'পেন হোৱাৰ পাছত ভোটাৰ আইডি নম্বৰটো এণ্টাৰ কৰি ফেচ ডিটেইলছ লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত প্ৰচিড লিংকত ক্লিক কৰিব। ইয়াৰ পাছত এনেকৈ পাৰ্চনেল ডিটেইলছ পেজ অ'পেন হৈ অহাৰ পাছত নেক্সট অপশ্যনত ক্লিক কৰিব। এতিয়া আধাৰ নম্বৰটো ভৰাবলৈ অপশ্যন অহাৰ পাছত আধাৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াৰ পাছত মোবাইল নম্বৰটো এণ্টাৰ কৰিব। ইয়াৰ পাছত আপোনালোকৰ যদি জিমেইল আছে সেই জিমেইলটো আপোনালোকে টাইপ কৰিব। এতিয়া আকৌ আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচ অ'পেন হৈ আহিব। ইয়াত মোবাইল নম্বৰটো লিংক কৰিবলৈ কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সাইটিং ইলেক্ট্ৰিক ৰুল ইয়াত থকা চাৰ্কল বক্সত আপোনালোকে টিক মাৰ্ক দিব। ইয়াৰ পাছত নেক্সট অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে মোবাইল নম্বৰটো লিংক কৰিবলৈ অলপ তললৈ আহিব। তললৈ আহি দেখিব যে মোবাইল লিখা বক্সটোৰ ভিতৰত থকা টিক বক্সত আপোনালোকে টিক মাৰ্ক দি নেক্সট অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে যিটো ভোটাৰ আইডিৰ সৈতে মোবাইল নম্বৰটো লিংক কৰিব বিচাৰে সেই মোবাইল নম্বৰটো আপোনালোকে এণ্টাৰ কৰি নেক্সট অপশ্যনত ক্লিক কৰিব। এতিয়া এনেকৈ ডিক্লেৰেশ্যন পেজ অ'পেন হোৱাৰ পাছত প্লেচ অফ এপ্লিকেশ্যন আপোনালোকে এই বক্সটোত আপোনালোকৰ ঠাইৰ নামটো টাইপ কৰি ডান অপশ্যনত ক্লিক কৰি দিব। এতিয়া এনেকৈ পাৰ্চনেল ডিটেইলছ পেজ অ'পেন হোৱাৰ পাছত আপোনালোকে ভালদৰে চাইহে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পাছতে ছাকচেছফুলি হোৱাৰ পাছত ৰেফাৰেন্স আইডিটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব বা নোটবুকত লিখি ৰাখিব। এতিয়া আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো লিংক হৈছে নে হোৱা নাই আপোনালোকে চাবলৈ অ'কে অপশ্যনত ক্লিক কৰক। এতিয়া এনেকৈ হোম পেজ অ'পেন হোৱাৰ পাছত তলত থকা এক্সপ্ল'ৰ অপশ্যনত ক্লিক কৰিব। এনেকৈ পেজ অ'পেন হোৱাৰ পাছত তলত থকা ষ্টেটাছ অফ এপ্লিকেশ্যন লিংকত ক্লিক কৰিব। এতিয়া ইয়াত ৰেফাৰেন্স আইডিটো এণ্টাৰ কৰি ট্ৰেক ষ্টেটাছ লিংকত ক্লিক কৰিব। দেখা পাব যে আপোনালোকৰ ষ্টেটাছটো এনেকৈ শ্ব' কৰি থাকিব। ইয়াত আপোনালোকে মন কৰিব যে BOলৈ এপইণ্টমেণ্ট কৰাৰ পাছতহে আপোনালোকৰ মোবাইল নম্বৰটো লিংক হ'ব। কিন্তু আপোনালোকৰ মোবাইল নম্বৰটো লিংক হৈছে নে হোৱা নাই চাই থাকিবলৈ আপোনালোকে ৰেফাৰেন্স আইডিটো দি আপোনালোকে চেক কৰি থাকিব। আপোনালোকে তলত দেখি থকা একচেপ্ট এণ্ড ৰিজেক্ট আপোনালোকে এই দুইটা অপশ্যনৰে আপোনালোকে গম পাব যে আপোনালোকৰ মোবাইল নম্বৰটো একচেপ্ট হৈছে নহ'লে ৰিজেক্ট হৈছে। আপোনালোকে এনেকৈ চেক কৰি থাকিব। গতিকে মোৰ ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটোৱে আছিলে A to Z মোবাইল নম্বৰ লিংক কৰাৰ সম্পূৰ্ণ প্ৰচেছ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।